একেলগে থাকোঁতে MLA মন্ত্ৰী MP থাকোঁতে আমি যদি বড়ো কছাৰী অট'নমাছ কাউন্সিলখন কাৰ্যকৰী কৰি নলওঁ কাৰ দিনত হ'ব বুলি আপুনি ভাবে মই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিলে যে দুদিনমান বিশ্বজিৎ ৰোৱা কৰি দিমে মই যে দাদা 2-3 দিনৰ কথা নহয় আপুনি থাকোঁতে আমি সব থাকোঁতে ইয়াতকৈ এই বড়ো কছাৰী যিবিলাকে বিচাৰিছে তেওঁলোকৰ কাৰণে ভাল দিন ভাল ৰাজনীতিকৰ দিন ভাল আৰু চৰকাৰ আহিব বুলি আপুনি কেনেকৈ ক'ব পাৰে আমাতকৈ ভাল দিন ক'ত আহিব পাৰে এইখনেই ভাল দিন এই ভাল দিনত যদি নহয় এই ইছ্যু কেতিয়া হ'ব মই এই কথাটো কৈছিলোঁ আৰু সময় যেহেতু কম এই কামখিনি হোৱাটো উচিত হয় হোৱাটো গতিকে এতিয়া এই মুহূৰ্তত আচলতে দলে বৃহত্তৰ স্বাৰ্থ বাদ দি আচলতে কোনো বাধা দিব লগা পৰিস্থিতি কৰিব নালাগে ৰাজনীতি আমি কিয় কৰোঁ মোৰ কথাটো মই যদি ৰাজনীতি কৰোঁ মানুহৰ কাৰণে সমাজৰ কাৰণে ৰাইজৰ কাৰণে গতিকে ৰাইজৰ যেতিয়া ভাল আহে ৰাজনীতিত আমি কম্প্ৰমাইজ কৰিব লাগে গতিকে আজিৰ দিনটোত বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ কাৰণে যদি আমি একবাৰ হাৰিও যাব লাগে ইলেকশ্যন আমি হাৰিও যাব লাগে আৰু আমি আকৌ নেক্সটত কৰিব পাৰিম তেনেকুৱা পৰিৱেশ হৈছে নেকি এই কাউন্সিলখনৰ কাৰণে আপোনালোকে BTCত হাৰি যাব নহয় কিছু ভাবিছে ছাপ'জ কোনোবাই ভাবিছে সেইকাৰণে সেইটো হ'ব নালাগে কিন্তু মই কৈছোঁ কি সেইটোৰ কাৰণে এবাৰ আমি হাৰি গ'লেও তাত ক'বলগীয়া একো নাই ইমান ডাঙৰ বড়ো কছাৰী অট'নমাছ কাউন্সিল কিন্তু কিবা তামচা বস্তু যিটো আপুনি ষ্টেট এছেম্বলিত লেজিছলেশ্যন কৰি পেলাই আইন বনাই কৰিবলগীয়া বস্তু সেইটোতো আপুনি দিনত আহি পেলাই এজন অফিচাৰে কিবা এটা নটিফিকেশ্যন দিলে হোৱা বস্তু নহয় আৰু ইয়াত পলিটিকেলি মত লাগিব আপোনাৰ সৰুকৈ মই আৰু এটা কথা সুধিম এতিয়া আপোনালোকৰ প্ৰধান প্ৰতিদ্বন্দ্বী দল UPPL মই BTCৰ ক্ষেত্ৰত কৈছোঁ তো এই নিৰ্বাচন যেতিয়াই নহওক কিয় কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে UPPLৰ পৰা আপোনালোকে নাই UPPLৰতো তেওঁলোকৰ মানে তেনেকুৱা বিশেষ একো নাই যেনেকৈ আছে তেওঁলোকৰ তাৰপিছত তেওঁলোকৰ মূল কিবাটো হয় এই আপোনাৰ প্লাছ পইণ্টটো তেওঁলোকে চুক্তি কৰি আনিছে চুক্তি কৰা বস্তুবিলাক আজি আপোনাৰ মানে কি ইমপ্লিমেণ্ট হৈ আছে গতিকে কিছু মানুহবিলাক সেইটোৱেদি মানে সন্তুষ্ট হৈছে আৰু সন্তুষ্ট হোৱাৰ পিছত ডেফিনেটলি তেওঁলোকে মানে আপুনি এইটো কথা ক'ব বিচাৰিছে যে BTR চুক্তিক লৈ BPFৰ তুলনাত UPPL কিছু এডভান্টেজ ডেফিনেটলি BPFটো দিব পৰা একো নাই এই চুক্তিখিনিত চুক্তি হৈছে আৰু সেই চুক্তি যিবিলাকে কথা পাতি আনিছে ক্ৰেডিট তেওঁলোকৰ ইয়াৰ পিছত আজিৰ দিনটোত আপোনাৰ এই একৰ্ডৰ দ্বাৰা কিছুমান যিবিলাক মানুহে আশা আকাংক্ষা লৈ পেলাই বহি আছিলে এইবিলাক কাৰ্যক্ষেত্ৰত ৰূপায়ণ হ'বলৈ ধৰিছে তো ৰূপায়ণ হ'বলৈ ধৰিলে ইয়াৰ ক্ৰেডিটবিলাক গোটেইটো তেওঁলোকৰ তাতে যাব